আমি সকলোৱে জানো যে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আমি সকলোৱে গুনাহত ডুবি থাকোঁ আৰু ইমান গুনাহ হয় પછી শেষ নাই। কিন্তু আমি ধাৰণা কৰা নাই যে আল্লাহৰ পাক কালামুল্লাহ শৰীফত এনেকুৱা এটা দোৱা আছে, এনেকুৱা এটা আয়াত আছে যাক কোৱা হৈছে তাওবাতুন নাসুহা, যাক কোৱা হৈছে ইস্তেগফাৰ। যদি আমি গুনাহক উপলব্ধি কৰি যদি আস্তাগফিৰুল্লাহ ইন্নাল্লাহা গফুৰুৰ ৰহিম যদি আমি তেলাৱাত কৰোঁ, মুখৰ পৰাই তেলাৱাত কৰি পঢ়ি থাকোঁ, জবানৰ দ্বাৰাই পঢ়ি থাকোঁ, নিশ্চয় আল্লাহ পাক ৰব্বুল আলামিনে ঘোষণা কৰিছে যে ইস্তেগফাৰ কৰাৰ বিনিময়ত মই তেখেতসকলৰ যিমান মানৱ জাতি আছে, যিমানে কৈছে এই তওবাতুন নাসুহা কৰিছে, সকলোৰে গুনাহ মই মাফ কৰি দিলোঁ। সুবহানাল্লাহ।